শিৱসাগৰ গৌৰীসাগৰত উদ্বোধন হ'ল অনলাইন বিপণী। সম্পূৰ্ণ থলুৱা সামগ্ৰী সম্ভাৰ লৈ বুধবাৰে শিৱসাগৰৰ গৌৰীসাগৰত উদ্বোধন কৰা হ'ল অনলাইন বিপণীখনৰ ৱেবছাইট। মেখেলা চাদৰ, অসমীয়া গহনা তথা পিঠা পনাকে ধৰি বাঁহ বেতৰ সামগ্ৰী উপলব্ধ হ'ব এই ৱেবছাইটটোত। ক'ভিড-19ৰ এনে ভয়াৱহতাৰ মাজতে সামাজিক দূৰত্ব পালন কৰি হেণ্ড ছেনিটাইজাৰ আৰু মুখত মাস্ক পৰিধান কৰি সম্পূৰ্ণ প্ৰশাসনৰ নীতি নিয়ম অৱলম্বন কৰি উদ্বোধন কৰে এই ৱেবছাইটটো। ৱেবছাইটটো হ'ল www.biponi.online। মই পুনৰবাৰ কৈছোঁ www.biponi.online। বিপণীখনৰ সদস্যসকলৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক গৌৰীসাগৰ অঞ্চলবাসীয়ে প্ৰশংসা কৰে। মই প্ৰীতম বৰা। কালি অৰ্থাৎ 15 জুলাই তাৰিখে এটা থলুৱা সামগ্ৰীৰ ৱেবছাইট আপোনালোকলৈ মুকলি কৰি দিছোঁ biponi.online নামেৰে। এই biponi.onlineৰ মাধ্যমেৰে আপোনালোকৰ যিখিনি থলুৱা আমাৰ অসমীয়া সামগ্ৰী আছে সেইখিনি আপোনালোকৰ ঘৰত বহিয়ে আপোনালোকে ক্ৰয় কৰিব পাৰিব। আৰু এটা কথা আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে যিখিনি আমাৰ থলুৱা যিখিনি ব্যৱসায় আছে বা উৎপাদন কৰা ব্যক্তি আছে সেইসকলেও তেওঁলোকৰ উৎপাদিত কৰা বস্তুখিনি আমাৰ মাধ্যমেৰে বিকিব পাৰিব। আৰু মই ভাবোঁ এই বজাৰখনৰ দ্বাৰা থলুৱা মানুহখিনি বহুতখিনি লাভান্বিত হ'ব। গৌৰীসাগৰৰ পৰা গৌৰৱ বৰাৰ সহযোগত সঞ্জীৱ বৰাৰ ৰিপৰ্ট, নিউজ অসম।